হেল্ল' বন্ধুসকল, পুনৰ নতুন ভিডিঅ'ত আজি আহিলোঁ আপোনালোকৰ মাজলৈ। 2020 বৰ্ষৰ যিসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষা 75% ছিকিউৰ কৰিছিল, মানে 75% ওপৰত পাইছিল, মানে ষ্টাৰ বুলি ক'ব পাৰি একদম, মানে যিসকলে ষ্টাৰ পাইছিল, গতিকে সিহঁতসকলক চৰকাৰে যোৱা বছৰ আগৰ পৰা দি আহিছে যে লেপটপ। গতিকে এই বছৰ যিহেতু চৰকাৰে লেপটপৰ সলনি 2000 টকা দিব, মানে ধৰক এই কৰোণা মহামাৰীৰ বাবে যিটো বহুতো সমস্যা দেখা দিছে, তাৰ বাবে এইবাৰ চৰকাৰে থিৰাং কৰিছে যে লেপটপৰ সলনি 2000 টকাকৈ মানে এই ষ্টুডেণ্টসমূহ দিব। গতিকে ক'ত কেনেকৈ কিদৰে মানে এপ্লাই কৰিব লাগিব, এনেইতো আপোনালোকক নিদিয়ে, গতিকে এপ্লাই কৰিব লাগিব। গতিকে কিদৰে ক'ত কেনেকৈ এপ্লাই কৰিব, মানে কি ধৰণৰ কেনেকৈ কণ্ডিশ্যন আছে, গতিকে আপোনালোক মানে সবিশেষ কৈ আছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপনৰ শেষলৈ চাই থাকিলে আপোনালোকে গম পাব। গতিকে এতিয়া মই আপোনালোক চেবাৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে মই লগ ইন কৰি দেখাই আছোঁ। আৰু আপোনালোকে মানে ধৰি লওক যিটো মানে চাব লাগে, ধৰি লওক চেবাৰ বিষয়ে যদি চাব লাগে, তেতিয়া আপোনালোকে চেবাৰ যিটো অফিচিয়েল ৱেবছাইট তাতে লগ ইন কৰিব লাগিব। এনে আপোনালোকে মানে আন ৱেবছাইট গ'লে আপোনালোকে ভালদৰে কোনো ইনফৰ্মেশ্যন নাপায়। গতিকে মই এতিয়া চেবাৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকক দেখুৱাই আছোঁ। গতিকে প্ৰথমতে মোৰ মোবাইলত থকা ক্ৰম ব্ৰাউজাৰত মই চাৰ্চ কৰিম এতিয়া সেৱা অনলাইন বুলি। এইটো মোৰ আগৰ লোডিং পেজ আহি আছে, ক্লিয়াৰ কৰি দিছোঁ মই। তাৰপিছত ইয়াতে মই চাৰ্চ কৰিম সেৱা অনলাইন বুলি, সেৱা অনলাইন। গতিকে ইয়াতে চাৰ্চ কৰি দিম সেৱা অনলাইন বুলি। তাৰপিছত যিটো সেৱাৰ একদম মানে অফিচিয়েল ৱেবছাইটৰ প্ৰথম লিংকটো আহি যাব, তাতে আপোনালোকে ক্লিক কৰিব। তাৰ অলপ মানে জুম কৰি দিছোঁ মই অলপ। ইয়াতে দেখা পাইছে এপ্লাই ফৰ আণ্ডাৰ নাম্বাৰ, ইয়াতে ক্লিক কৰিব। তাৰপিছত ইয়াতে আপোনালোকে দেখা পাইছে কণ্ডিশ্যনসমূহ। ইয়াতে আপোনালোকৰ ৰোল নাম্বাৰ, ডেট অফ বাৰ্থ এইবিলাক দিব লাগিব। প্ৰথমতে কণ্ডিশ্যনসমূহ চাই লওক। ষ্টাৰ ডিষ্টিংশ্যন হোল্ডাৰ্ছ ইন দ্য HSLC এক্সামিনেশ্যন 2000 মানে বুজাইছে আৰু যে এইবিলাক ক'ত কেনেকৈ কি কৰিব লাগে। এলিজিবল টু সেৱা অফিচ, মেক চিয়ৰ ডি এপ্লাই ৰোল নাম্বাৰ কাৰেক্টলি এজ পাৰ ইয়ৰ এডমিট কাৰ্ড, মানে এডমিট কাৰ্ডৰ যিটো একদম ৰোল নাম্বাৰ আপোনাৰ ঠিকমতে দিয়া থাকে, সেইটোৱে আপোনালোকে একদম সঠিকমতে দিব লাগিব, নহ'লে আপোনাৰ এইটো ৰিজেক্ট হৈ যাব পাৰে। আৰু ডেট অফ বাৰ্থ আপোনালোকৰ যি দেউতাৰ নাম মা দেউতাৰ নাম যি থাকে সকলোবোৰ শুদ্ধকৈ দিব লাগিব। আৰু ইয়াতে কৈছে যে বেংকৰ আপোনালোকৰ যিটো পাছবুক ফ্ৰণ্ট পেজটো আপোনালোকে একদম ক্লিয়াৰলি স্কেন কৰি ইয়াতে দিব লাগিব, আপলোড দিব লাগিব। স্কেন ইমেজ শুড হেভ ইয়ৰ নেম, আৰু যিটো একদম আপোনালোকৰ IFC নেম, ফটোগ্ৰাফী, আপোনালোকৰ যিটো মানে বেংকৰ ফ্ৰণ্ট পেজত যিটো থাকে এইটো আপোনালোকে ভালদৰে স্কেন কৰি ইয়াতে আপলোড কৰিব লাগিব। তাৰপিছত এইটো আপোনালোকৰ দেখাইছে যে এই ডকুমেণ্টসমূহ মানে লেছ দেন 200 কি পাব লাগিব, আৰু এইবিলাক দিছে, পঢ়ি চালে আপোনালোকে গম পাব। তাৰপিছত আপোনালোকে ইয়াতে অলপ আহক, জুম কৰি দিছোঁ। এইটো দেখা পাইছে ৰোল নাম্বাৰ, মানে লগ ইন কৰিব লাগিব। প্ৰথমতে ইয়াতে ৰোল নাম্বাৰ দি ডেট অফ বাৰ্থ, আপোনাৰ যিটো ডেট অফ বাৰ্থ টাইপটো দি কেনে আপোনালোকে লগ ইন কৰিব লাগিব। তাৰপিছতে আপোনালোকে সেই ডকুমেণ্টসমূহ দিব পাৰিব। গতিকে আপোনালোকৰ যদি বেংক একাউণ্ট নাই, আৰু এটা একদম গুৰুত্বপূৰ্ণ কথা কৈ দিওঁ যে আপোনালোকক এই আপোনালোকৰ যিটো ষ্টুডেণ্টৰ নামত আপোনালোকে ইয়াতে এপ্লাই কৰিব বিচাৰিব, গতিকে সেই ষ্টুডেণ্টৰ নামতে এটা বেংক একাউণ্ট থাকিব লাগিব, মানে একদম মেণ্ডেটৰী। মানে সেই ষ্টুডেণ্টৰ নামত থাকিলেহে আপোনালোকে সেই যিটো 2000 টকা নে কি সেইটো মানে ইয়াতে সোমাই দিব। গতিকে গম পালে যে আপোনালোকে কেনেকৈ আপোনালোকে ইয়াতে ডকুমেণ্ট আপলোড দিব বা এনেকুৱা ধৰণৰ আপোনালোকে নেম স্কেন কৰিব লাগিব। গতিকে গম পালে, গতিকে আপোনালোকে ভিডিঅ'টো কেনে পালে জনাব। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নকৰিব। থেংক ইউ।